नामा डक्टर आशिष बसुमतारी आङो नोंथांमोनखौ खावलायगोन आङो जोंनि फिजियोथेरापि सेन्टाराव फैनो ओमफ्राय ट्रिटमेन्टखौ लाफैनो बेयाव जोंनि ट्रिटमेन्टफोरा पेरालाइसिस ट्रिटमेन्ट होजायो ओमफ्राय सानाय मोदोम सानायनि गोदना सानाय बिखुं सानायफोरनि आखाइ फ्रेक्चारफोरनि जागोन बेयाव प्लास अर्थ'पेडिक निउर' केसेस जेरियाट्रिक रिहेबिलिटेसन दं बोराय बुरैफोरनि न'आव जायनि बिमा बिफाफ्रा आथिं हान्थु सायो माखासे बेफोरबो हामनो हायो जगाजग खालामनो जोंनि नाम्बाराव खालामनो हागोन 8474876925 सिगाङाव माबायदि बेमारिफोर फैयोमोन आरो दा माबायदि फैनायखौ नुनो मोनो सिगांनिफ्रायनो जों 1 बोसोर जाबाय जोंहा सामारटन फिजियोथेरापि हेल्थ केयाराथ' जोङो बेयाव पेरालाइसिसखौ मोन्दों मोदोम सानायनि बिखुं सानाय सिनस्रि सानाय गोदना सानाय आखाइफोरनि जइन्ट पेइन बेफोरनियाव जों बिराद केसेसखौ मोन्दों जों ओमफ्राय जोंनाव स्पेसियलि जों निउर' फिजियोथेरापि स्पेशलाइजेसनथ' जों सेरेब्रेल पेलसि उन्दैफोरनि गथ'फोरनि माबा थाबैनो हाया जिरायबाय थायो बिसोर बुंनो खोथा रायलायनो हाया बेफोरखौ जोङो ट्रिटमेन्ट होयो নমস্কাৰ মোৰ নাম ডক্টৰ আশিষ বসুমতাৰী মই সামাৰিটান ফিজিঅ'থেৰাপি হেল্থ কেয়াৰৰ পৰা কৈ আছোঁ আজি আমাৰ গোসাইগাঁও চেণ্টাৰত ইয়াতে নতুনকৈ ফিজিঅ'থেৰাপি চেণ্টাৰ খোলা হৈছে প্লাছ আমাৰ যোনটো পুৰণা সামাৰিটান ফিজিঅ'থেৰাপি হেল্থ কেয়াৰ আছিলে তাৰ আজি এনিভাৰ্চাৰী হয় 1 year এনিভাৰ্চাৰী মই আশা কৰিছোঁ আমাৰ গোসাইগাঁও কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গোটেই মানুহকেইটা মোক ছাপোৰ্ট কৰিব আহিব ইয়াতে আৰু প্লাছ ট্ৰিটমেণ্ট ল'ব আমাৰ বেচিকেলি ইয়াতে আমি ট্ৰিটমেণ্ট দি আছোঁ নিউৰ' ফিজিঅ'থেৰাপি কেছেছ আমি লৈ আছোঁ প্লাছ অৰ্থ কেছেছো আমি চাওঁ ইয়াতে অকল আৰু তাৰপিছত জেৰিয়াট্ৰিক কেছেছ আমি চাওঁ ইয়াতে এক্সাম্পলছ আছে আমাৰ কেছ ইয়াতে পেৰালাইচিছ আছে ষ্ট্ৰ'ক কেছেছ আছে আমাৰ অৰ্থ কেছেছ ফ্ৰেকচাৰ কেছেছ আছে চাৰ্জাৰী কেছেছ আছে য'ত আমি এইটো পষ্ট চাৰ্জাৰী আফটাৰ চাৰ্জাৰী আমি চেক কৰোঁ নিউৰ' ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টকেইটা আমি দিওঁ আশা কৰিছোঁ গোটেই ডিষ্ট্ৰিক্টৰ মানুহকেইটা আমাক ছাপোৰ্ট কৰিব আমি থেংক ইউ কি কৈছে উপস্থিত আমাৰ LC প্ৰেচিডেণ্ট কেইটা আছে আমাৰ ইয়াতে ঘৰৰ মালিকহঁতে আছে ইয়াতে লোকেল মেম্বাৰ্ছ কেইটা আছে এইখনত ধৰি লওক গোসাইগাঁৱত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ ফিজিঅ'থেৰাপিৰ কাৰণে আহে এতিয়ালৈকে বিশেষভাৱে কেনেধৰণৰ বেমাৰবিলাক আমি ইয়াতে বেচিকেলি ষ্ট্ৰ'ক কেছেছবিলাক পাইছোঁ আমি পেৰালাইচিছ কেছকেইটা ফেচ পেৰালাইচিছ হওক আমাৰ হোল বডি হাফ হেমিপ্লেজিয়া হয় এইবিলাক কেছ পাইছোঁ ফ্ৰেকচাৰ কেছেছ আমি পাইছোঁ তাৰপিছত বিষৰ বেক পেইন নেক পেইন চাৰ্ভাইকেল পেইন এইবিলাক আমি পাই আছোঁ ষ্ট্ৰ'কৰ কাৰণে আমি ইয়াতে এতিয়া আমি বৰ্তমান জাগা আমাৰ তাত ডাঙৰ জাগা আছে তো আমি তাত ৰিহেবিলিটেশ্যন আমি ছেটআপ কৰিছোঁ আমি গোটেই তো মিনিমাম 1 month আমি টাইম লওঁ তাতে থকা ব্যৱস্থাও কৰা হ'ব ইয়াতে গোটেই বেড আমি এতিয়া 7টামান বেড আছে আমাৰ তাত আমি বঢ়াই পেলাই আমি 9টামান বেড লগাই আমি কৰিম